কাছাৰ গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডত AIUDFত যোগদান ৪০ জনতকৈও অধিক লোকৰ। AGP আৰু কংগ্ৰেছ দল ত্যাগ কৰি AIUDFত যোগদান এইসকল লোকৰ। বিনাকান্তি AIUDFৰ সাধাৰণ সম্পাদক বিলাল উদ্দিন বৰভূঞা আৰু স্থানীয় যুৱক মাছুদ আহমেদৰ নেতৃত্বত সম্পন্ন হয় এই যোগদান কাৰ্যসূচী। আমি এতিয়া মুৰাজাৰ পঞ্চায়ত কালাজাৰত আছোঁ ৯ নম্বৰ ৱাৰ্ডত আৰু ইয়াত মাছৰুক বাইৰ নেতৃত্বত প্ৰায় ৪০ জন মানুহে বিভিন্ন দলৰ পৰা আহি মৌলানা বদৰুদ্দিন আজমল চাহাব নেতৃত্বাধীন AIUDF দলত যোগদান কৰিছে। আমাৰ দলৰ যি নীতি আদৰ্শ আৰু বৰ্তমান প্ৰেক্ষাপটত দলৰ যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাৰ প্ৰতি আকৃষ্ট হয়, সেই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই যুৱচামে আহি আমাৰ দলত যোগদান কৰিছে। আমি অতি আনন্দিত, সকলোকে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হৈ অতি আন্তৰিকতাৰে আমি শুভেচ্ছা জনাইছোঁ আৰু আমাৰ দলৰ যি নীতি আদৰ্শ তেখেতসকলে আগুৱাই লৈ যাব আৰু অহা ৯ তাৰিখত হ'বলগীয়া নিৰ্বাচনত আমাৰ নেতা মৌলানা বদৰুদ্দিন আজমল চাহাবক বিপুল ভোটত জয়ী কৰোৱাৰ যি সংকল্প তেখেতসকলে লৈছে তাক আমি অতি সাদৰেৰে ধন্যবাদ জনাইছোঁ। লগতে ইয়াত যথেষ্টখিনি মহিলা আছে, প্ৰায় ৩৫ গৰাকী মহিলাও আজি জইন কৰিছে। তেখেতসকল ৰুমৰ ভিতৰত আছে, যদি অলপ সম্ভৱ হয় আপুনি দেখুৱাই দিব। আৰু সকলোখিনি মহিলা আমাৰ যি আই মাতৃসকল সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মৌলানা বদৰুদ্দিন আজমল চাহাবৰ যি আদৰ্শ আৰু নীতি, সেই নীতিত আমি ৰাজনীতি কৰি এইখন পঞ্চায়ত গোটেই অসমখনক আমাৰ যিখিনি মানুহ লাঞ্ছিত বঞ্চিত আছে সেই মানুহখিনিক যাতে আগুৱাই লৈ যাব পাৰে তেখেতে, তাৰ কাৰণে আমি সকলোৱে মিলি কাম কৰিম বুলি আমি আজি অংগীকাৰবদ্ধ। মৌলানা বদরুদ্দিন সাহর নেতৃত্ব আজ আমরা সবে AIUDF তালাচাবি জয়েন করছি। আগে আমি আসলাম AGP রেজাউলর আসলাম, কংগ্রেসের আসলাম আর কি। এখন আমি আজ সিদ্ধান্ত করি আমার সব কর্মী লইয়া আমি আজ AIUDF যোগদান করছি। মাশাআল্লাহ।